তো গুড মৰ্নিং, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। চ' আমাৰ টিকেট হৈ গ'ল, আমি এতিয়া ভিতৰলৈ সোমাম কাজিৰঙা ষ্টেডিয়ামলৈ। চ' ব'লক আমাৰ লগত ভিডিঅ'টো একেলগে এনজয় কৰোঁ। ইয়াতে হাতী চাফাৰী হয়, তো মানুহবিলাক ৰৈ আছে হাতী চাফাৰী কৰিবৰ কাৰণে। আমি টিকেট নাপালোঁ, তো জীপ চাফাৰী কৰিব লগা হ'ল। হাতী চাফাৰী কৰিব পাৰিলে ভাল, মানে জীৱ জন্তুবিলাক ওচৰৰ পৰা দেখা পায়। তো সোমাই দেখিলোঁ ধুনীয়া এখন বিল, বহুতো চৰাই চিৰিকটি আছে। কেমেৰাত ইমান জুম নহয়, ইমান দেখাব নোৱাৰি, হ'লেও যি পাৰোঁ দেখাই যাম আপোনালোকক, বলক। তো সোমাই দেখিলোঁ কাজিৰঙা এশঙীয়া গড়ৰ বাবে বিখ্যাত। তো গড় দেখিলোঁ, হাতীত গ'লে ভাল, ওচৰৰ পৰা চাব পাৰি, মই কৈছোঁৱে আপোনালোকক। তাৰ ওচৰতে আকৌ এটা গড় দেখিলোঁ, গড়েই বেছিকৈ দেখা পায় বুলি কৈছে। চ' গড় দেখিলোঁ, দুটা দেখিলোঁ একেলগে। দেখা পালোঁ, হাতী গোবৰো দেখিছোঁ কিছু। কেনেকুৱা আমি ঠাণ্ডা ধুনীয়া বাকী বাদ একদম কুঁৱলী তামাম। আকৌ আমি পোৱালিৰ সৈতে এটা গড় দেখিলোঁ, পোৱালি আছে লগত। পাৰাখিনি জুম কৰি দেখাইছোঁ। নেক্সট দেখিলোঁ এইটো গাহৰি, বনৰীয়া গাহৰি। তো ৰাস্তা পুৰা অফ ৰোডিং, ঠেকেচা। তো গৈ থাকোঁ আগলৈ, কি দেখিব আৰু দেখুৱাই যাম। কাজিৰঙাৰ বগৰী হঠাতে পালোঁ। তো ঘূৰি ফুৰি আহি পালোঁ আমি ফাৰ্ষ্ট ভিউ পইণ্ট ৰাজাপুখুৰী শিবিৰ। তো ইয়াতে এইবোৰ আছে, ধুনীয়াকৈ সজাই ৰাখিছে। ধুনীয়া হৈছে। অলপ বিৰতিৰ পিছত আকৌ গাম। ৰাইজক কি গাম এতিয়া তাকে চিন্তা কৰিছিলোঁ। চিন্তা কৰিব নালাগে, কাজিৰঙাখন দেখি যি মনত আহিছে, কাজিৰঙাটোক বাহিৰে চকু মেলি চাওঁতেই দেখিলোঁ যে হৰিণটোকে। চকুৱে ওচৰৰ পৰা গড়। ফাইনেলি দুটা সৰহ থকা গড় আজি পাই গ'ল আমি কাজিৰঙা। জমনি আছে। এটা সৰ্গৰ গড় চাই কেনে লাগিল তোমালোকৰ? বহুত কেনে লাগিছে, ধুনীয়া না ফিলিংছ? আজি আমি বহুত কাজিৰঙাত মানে বহুত চাব পৰা পিছত এটা নহয়, এটা গড় দুটা সৰহ দেখি পালো। এইটো আচৰিত কথা কিন্তু। দুটা নহয়, এইটো কাণ, এই দুটা। চ' গাইজ আপোনালোকে দেখিব পাইছে, অকণমান বিৰতি লৈ পেলাই আমি আহি পালোঁ কাজিৰঙা। আকৌ মেইন গেটৰ পৰা আকৌ সোমাইছোঁ আমি। আৰু আমাৰ মাজত আছে মিষ্টাৰ মিণ্টু কলিতা। মিণ্টু কলিতা চে হাই। হাই হাই হাই। তাৰপিছত আমাৰ এই ডিপু আছে, আৰু পিছলে আপোনালোকে দেখিছে বহুত সদস্য আমি লৈ আহিছোঁ মৰিগাঁও। কিবা কিবি দেখিছোঁ। এই মহটো দেখিছানে? এইটো মহ দেখিছানে? এই শিং চোৱা, এইটো শিং দেখিছানে নাই? নামি গ'ল পানী। আৰু যাব নাযায়, ধৰ নাই সাঁতুৰি যাব। তো আমি আহি পালোঁ ছেকেণ্ড ভিউ পইণ্ট। ইয়াৰ পৰা ধুনীয়া ডাঙৰ ডাঙৰ মাছ, কাছ, জলহস্তী, শিহু এইবিলাক দেখিব পায়। তো বলকচোন চাওঁ কি আছে। তো এইবোৰ ধুনীয়াকৈ সজাই ৰাখিছে পৰ্যটকে চাবৰ বাবে। এয়া মহৰ শিঙো আছে।
ঐ কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ঐ দেহৰ বৰণ ৰংচঙীয়া মুগা চাদৰীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা। ধুনীয়া। তো এনেকৈ আমি আনন্দ ফূৰ্তি কৰি কাজিৰঙাৰ পৰা ওলাই দিলোঁ। ইয়াৰ পৰা আমি নেক্সট এতিয়া হোটেললৈ যাম। তো কুঁৱলীৰ বাবে আৰু মোবাইলৰ জুম কোৱালিটি ঠিক নহয় বাবে সিমান দেখাব নোৱাৰিলোঁ। কেনেকুৱা লাগিল? বহুত ভাল লাগিলে। হৰে কৃষ্ণ হৰে ৰাম ৰাম। বন্ধাকবিৰ কিমান দাম? বান্ধাকবি নাই দাম। ধুনীয়া। তো অৱশেষত আহি আমাৰ হোটেল পালোঁ, হিলছ এণ্ড লেক। তো ইয়াতে আমাৰ গাড়ী থোৱা আছিলে। চ' আমি এতিয়া ওলাই দিম ইয়াৰ পৰা। আমি এতিয়া বিদায় ল'ম। ৰ'দতে থাকিলোঁ, ভালে পালোঁ, খোৱা লোৱা থকা লোৱা তো দাদা হেল্প কৰিলে গোটেইখিনি। আপোনালোক আহিলে বাৰু মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰটো দি দিম, আহিলে আহিব পাৰিম। তো কাজিৰঙাৰ পৰা ওলাই দিলোঁ এইবাৰ চিধা একদম মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। তো ব'লক গৈ থাকোঁ। আৰু আমি একো খোৱা নাছিলোঁ। চ' হোটেল এখনত ৰ'লোঁ, ৰৈ এনেকৈ ভাত খালোঁ, খাই তাৰ পৰা মিছা আৰ্মি কেম্প হৈ নগাঁৱলৈ বুলি ওলাই দিলোঁ। মানে কাৰৰ আৰ্চিৰ সলনি বাইকৰ আৰ্চিটো দি দিলে। এতিয়া বাইকৰ নামত ফাৰ্ষ্ট ছিটটো ইছ্যু হৈ গ'ল। এতিয়া তাকে আধা ঘণ্টা হ'ল কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতি কিনে নাম্বাৰ আপডেট কৰাই আছে। 2 মিনিটৰ কামটো চিনাৰীটো ভাল লাগিছে। মই চিনাৰীটো দেখাই আছোঁ ইয়াৰ ছাইডৰ ভিউটো। আৰু আমি অৱশেষত আহি এয়া নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত সোমাই পৰিলোঁ। তো ব'লক কি আছে ভিতৰতে চাওঁ। মই আগতে আহিছিলোঁ কিন্তু ভিডিঅ' বনাব হোৱা নাছিলে। চ' আজি অলপ বনাই দিলোঁ। তো শিৱ শংকৰক ভাবি কিনে সোমাই দিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত। ব'লক ভিতৰত কি আছে চাই লওঁ। তো সঁচাকৈয়ে বহুত ধুনীয়া। ভগৱানৰ ফটোসমূহ বেৰত আৰু ওপৰত অংকন কৰা আছে, ভালেই লাগিছে। তো ভিতৰত ধূপ চাকি জ্বলাব নিদিয়ে। চ' বাহিৰতে ধূপ চাকি জ্বলাই কেইটামান ফটো উঠি ওলাই দিলোঁ গুৱাহাটী হৈ। আহি পালোঁ জাগিৰোড। কিবা এটা খাই লওঁ ধুনীয়াকৈ। ভিডিঅ' বনাব হোৱা নাছিল, গাড়ী ড্ৰাইভিং কৰি আছিলোঁ। জোনাকত খোৱা লোৱা কৰি ওলাই দিলোঁ গুৱাহাটী হৈ ঘৰলৈ বুলি। তো ব'লক গৈ থাকোঁ। তো দিনটো ভাগৰৰ অন্তত আহি ঘৰ পালোঁ আৰু দিনৰ ফটোসমূহ চাই শুব লৈছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন চেনেল, অলপ মৰম পালে ভাল লাগিব। চ' আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। শুভৰাত্ৰি।